এই মুহূৰ্তে টাইম 24 দৰ্শকসকলক দিব বিচাৰিছে এক ব্ৰেকিং নিউজ। গুৰেশ্বৰত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত 3টা কাঠফলা মেচিনসহ অন্যান্য সামগ্ৰী আৰু প্ৰায় 6 লাখ টকা মূল্যৰ কাঠ জব্দ কৰে। তামুলপুৰ জিলাৰ গুৰেশ্বৰ অঞ্চলত বন বিভাগৰ এটা দলে আজি অঞ্চলটোত চলি থকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। গুৰেশ্বৰ অঞ্চলৰ ৰামপুৰ, চিল্কিজাৰ আৰু নাৰামাৰীত অভিযান চলাই 3টা কাঠফলা মিলৰ লগতে অন্যান্য সামগ্ৰী আৰু প্ৰায় 6 লাখ টকা মূল্যৰ কাঠ জব্দ কৰে। এই অভিযানত তামুলপুৰ ৰেঞ্জৰ ৰেঞ্জাৰ কামেশ্বৰ বড়ো, কুমাৰীকাটা ৰেঞ্জৰ ৰেঞ্জাৰ বীৰেন বড়ো, গুৰেশ্বৰ বন শিবিৰৰ খণ্ড বন বিষয়া কৃতি দৈমাৰী আদি উপস্থিত থাকে। আমি আজি প্ৰথমে আমাৰ যি গোপন ক্ষুদ্ৰ পম খেতি আমি মানে আজি জাৰকোনা অঞ্চলত এটা আমি জব্দ কৰিলোঁ আৰু ছেকেণ্ডত আমি কি আছিল এইটো চিল্কিজাৰ চিল্কিজাৰ এৰিয়াত আমি সেই কৰিলোঁ আৰু লাষ্টত আমি থাৰ্ড টাইম এই নাৰাবাৰী এৰিয়াত আমি মানে বেঞ্চ মিল আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ষ্টাফখিনি আছে, আমি একেগাৰ হৈ কেনে আমি জইনকৈ মানে সেই কৰিলোঁ। পিছত আমি 3টা জেগাত আজি মানে জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। কেইটা মিল জব্দ কৰা হ'ল? আমি 3টা কৰিলোঁ, জাৰকোনা, চিল্কিজাৰ আৰু এই নাৰাবাৰী 3টা জেগাত কৰিলোঁ। আজি এই অভিযানত আপোনালোকৰ কোন বিষয় জড়িত মানে আহিছে ইয়াতে? ইয়াতে আমাৰ কুমাৰীকাটা ৰেঞ্জ অফিচাৰ আহিছে আৰু প্লাছ তামুলপুৰ ৰেঞ্জৰ মই নিজে আছোঁ, এইখিনি আছোঁ। কি ক'ব অবৈধভাৱে মানে অঞ্চলটোত বিভিন্ন ধৰণে এনেকৈ? আচ্ছা, হয়, মই সেইটোৱে ক'ব বিচাৰিছোঁ। এই গড়েশ্বৰ অঞ্চলত, গড়েশ্বৰ থানাৰ অন্তৰ্গত যিখিনি মানে ইলিগেল চমিল চলি আছে, মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে এইটো অতি সোনকালে বন্ধ কৰিব লাগে। আমি পাৰি পৰ্যন্ত সেইটো মানে আমি উঠাবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। প্ৰায় দেখা যায় যে আপোনালোকে উচ্ছেদ চলাৰ পিছতো এনেকুৱা ধৰণৰ বহুকেইটা মিল পুনৰ আকৌ মানে চলা দেখা যায়, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কি ক'ব? হয়, সেইটো আমি ইয়াৰ কাৰণে আমি এবাৰ মানে আমি ভালকৈ মানে অলপ টাইটলি আমি কাম কৰিবলৈ আমি ইয়াত প্ৰস্তুত হৈছোঁ। কিমান কাঠ জব্দ কৰিছে আজি? মোটামুটি আমি 3টা জেগাত লগ লাগি টোটেল মোটামুটি 5-6 লাখ হৈ যাব আৰু মোটামুটি। এনেকুৱা ধৰণৰ অভিযান আপোনালোকৰ চলি থাকিব? এইটো অনাগতটো আমি চলি থাকিম এইটো। ইয়াৰ কাৰণে মই কৈছোঁ আপোনালোকে যিমান ইলিগেল মানে চমিল আছে আপোনালোকে বন্ধ কৰিব লাগে। আমি এনে আমাৰ চৰ্চেদি আমি গম পাই আছোঁ আৰু ক'ৰবাত আছে, সেইটো আমি মানে বেন কৰিবলৈ আমি মানে সেইটো হেৰি কৰিম। গুৰেশ্বৰ অঞ্চলত আজি কেইবাটাও স্থানত আপোনালোকে ঘূৰিলে, কোন স্থান গ'লে এতিয়ালৈকে বৰ্তমান? আজি আমি জাৰকোনা, চিল্কিজাৰ আৰু এই নাৰাবাৰী অঞ্চলত আমি হেৰি কৰিলোঁ আজি, গুৰেশ্বৰ অঞ্চলত।